मुख माने तुम्हार लगे तुम्ही দিব পাৰিবা तुझे एक बार दे दी तूने तो रंटी समझ लिया मादर चोद तो नमस्कार बंधुসকল কি খবৰ তোমালোকক পুনৰ স্বাগতম জনাইছো মই নতুন এটা ভিডিঅ আৰু তোমালোকে চাই আছা গ্লামাৰ ৰস্টাৰ মইনা তো মই তোমালোকক আজি ৰাজকুমাৰী মৌচুমীক চিনাকি কৰি দিম না 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 তোমালোকে যেটো ভাবিছে হেতু একচুয়ালি নহয় তাই ৰিয়েল লাইফৰ ৰাজকুমাৰী নহয় তাই ইনষ্টাগ্ৰামৰ কলা একাউণ্টৰ নামে ৰাজকুমাৰী মৌচুমী তাইটো ৰিয়েল লাইফত কলা তাই ৰৌৰু কুমাৰী না মই জাস্ট কোনা তাই ভিডিঅ' বিলাকত তাই নটংকি বিলাক চাই পিনে মই কৈছো তোমালোকে চাইবা নিজে তাৰ পিছত কবা তু বলা ভিডিঅ'টো মাজলে সোমাই যাও যদি ভাল লাগে ভিডিঅ'টো লাইক কৰিবা কমেন্ট কৰিবা আৰু নতুনকৈ যদি কোনোবা চেনেলটো চাইছা চেনেলটো সাবস্ক্ৰাইব কৰি লবা ওকে লেটস গো কি লাগে কোনা তুক না লাগে কো হসাই মই যেটো খুজিম তো দিবি মোক চাবি দে মই কিন্তু যেটো লমকা লাগেবা তোৰ মুখৰ জিভা ওলাই যাবগৈ I mean number to contact number mobile number কথা কৈছো তহতি বেলেগ কিবা ভাবিছ না না তেনেকে মই একো কোৱা নাই বাকি পাছো কিনি ক তোমাৰ বুকুৰ মৰম আৰু দেহাৰ মৰম বেছি জাগিছে বাৰু দেখি গম পাইছো মই তোমাৰ পৰা একো নুখুজিম বুলি ভাবিছিলো কিন্তু তুমি ইমান ৰিকুৱেষ্ট কৰিছা ইমান ৰিকুৱেষ্ট কৰাৰ পাছত মই কেনেকে না কৈ দিম মই খুজিছো বাৰু তুমি বেয়া নাভাবা হা मुख माने तुम्हार लगे तुम्ही দিব পাৰিবা तुझे एक बार दे दी तूने तो रंटी समझ लिया मादर चोद बहुते कमेंट কৰি আছে মই ৰিসেন্ট আপলোড কৰা মেখেলা চাদৰ পিন্ধা ভিডিঅ' কেইটা সেকেন্ড তাৰ ভিতৰৰ কুকুৰনি এজনীয়ে মোক কমেন্ট কৰিছে ফৰ ফলোৱাৰ্স বাবা পাব্লিক কৰিবলে পকৰ তাই দম নাই সকলোৱে ছাতি আৰু কলা কটি হিলা ভিডিঅ' দিবলৈ পকৰ দম নাই নহয় তোমাৰ দৰে এনেকলা ফলোৱাৰ্স বেছি হ'বই না আৰে ভনি ভুলটো দেখিছা কাৰণ এটো তোক বেলেগ গলা জাৰ্জ কৰিছে না তোৰ বেয়া পালেটো নহব তই এবাৰ নিজে চা হয় নে নহয় গলা এই তই যোন মেখেলা চাদৰ পিন্ধিছ হেজু মেখেলা চাদৰ কোনে তেনেকে পিন্ধিও গলা এনেকে পেট চেট উলিয়াই মেলি এজু গলা মেখেলা চাদৰ গলা থৰি হৈছে এজু গলা তো পেন্টি বাৰ পিন্ধা যেন লাগিছে তো মই মানিছো বাৰু তুমি পিন্ধা সেই ড্ৰেছিং ষ্টাইল বিলাক অকমান ইউনিক বুলি এইজনী গলা বাৰটো পিন্ধে ভৰিত আৰু গলা পেন্টিটো পিন্ধে বুকুত এতিয়া তো হে কমৰটো পাতল আৰু লাহি কাৰণে কেলা প্ৰতি সেকেন্ড প্ৰতি মিনিটতে কেলা উলিয়াই ৰাখিছো মানুহক দেখাই যেতিয়া কেলা বিয়া পাতি প্ৰেগনেন্ট হৈ গেলা হেতু পেটকে কেলা ঢাকি ৰাখি মৰি দি কেলা কাপোৰ ভাল লাউৰি নেক্সট কেলা এজনী গলবা কৰি এটা ফালি বুজিলো আকৌ এবাৰ ফালিব লাগিলে কেলা এজনী চিলনি নৰখিব আৰু কেলা আঠায়ে কাম নিদিয়া হ'ব কেলা বেলেগ জাল লগ আছে এইকেইটা কি দুদুৱে আছিলে নে গেলা মোৰ চকুজো বেয়া হ'ল এইকেইটা ভিতৰত কেলে একো মালে না চাগে ওলমি তল পালেগৈ কি যে কৈ পাওঁ দেই কেলা বা নাই 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 মই চিৰিয়াছলি কৈছো এই দুটা কেলা অৱস্থা কি একেবাৰে সেই টুটুৰা পৰা কেলা লাউটো গোটে হৈ থাকিলে ইউজ কৰা বেছি হৈছে নে কেলা সাৰ পানী দিব নজনাত কেলা ইয়াৰ অৱস্থা এনেকুৱা পৰিণত হৈছে মোৰ জানিব বহু মন গৈছে সৰি 50 বছৰীয়া আইতা কেতিয়াও গেলা ফিট চাগে এইটো 24-25 বছৰ বয়সত একেবাৰে ওলমি পেটত পালেগৈ আৰু দুবে আমাৰ ডিস্কোভাৰ লাগিলে একেবাৰে মাটিত পাবগৈ